ৰাতিপুৱা ইমান দেৰিলৈকে শুই আছোঁ, তাকে উঠিম বুলি ভাবিছোঁ। ৰাতিতে উঠি গ'লোঁ, চাবচোন কেইটা বাজিলে, ইমান দেৰিলৈকে শুওঁ। আজি বৰষুণ বতৰটা দেখিলেনে? এয়া দেখিছেনে বৰষুণ পৰি গোটেই পানী হৈ আছে। অকণমান ৰাস্তাত লৈ পিছল খাই পৰিবই ধৰিছিলোঁ আকৌ। তাৰ পৰা ভাবিলোঁ ব্ৰাছ কৰি ধুনীয়াকৈ মুখ হাত ধুই মেলি এয়া ব্ৰেড আমলেট এটা কৰি ল'লোঁ আৰু লগতে মেয়নিজ আৰু লগতে ল'লোঁ গ্ৰীণ টি। ধুনীয়াকৈ ৰাতিপুৱা খাই লওঁ, মানে গৰম পানী এগিলাচ খালোঁ বাৰু, দেখুৱাব পাহৰি থাকিলোঁ। ধুনীয়াকৈ গ্ৰীণ টি ল'লোঁ। গ্ৰীণ টি খালে ভালো লাগে, ভোকো লাগে, লিভাৰটোও ভালে থাকে, সেইবাবে ধুনীয়াকৈ খাই ল'লোঁ। এয়া ব্ৰেডটো অকণমান ভাজি ল'লোঁ আমলেটটোৰ লগত, ধুনীয়াকৈ ভাজি মেলি ধুনীয়াকৈ খাবলৈ ল'লোঁ আৰু খাই মেলি ৰাতিপুৱাটো খালোঁ। আজি কি কৰোঁ তাকে দেখাই থাকিম আৰু চাবচোন বাৰু। এয়া খাই ল'লোঁ, অকণ মেয়নিজো ল'লোঁ বাৰু। ফাইনেলি গা চা ধুই মেলি অকণমান ফল মূল ল'লোঁ। আজি মানে দিনটো ভাত নাখাওঁ বোলো, এনেকৈ খাই বৈ থাকোঁচোন বুলি ভাবিলে অকণমান ফল মূল ল'লোঁ, অকণমান নিমখ ছটিয়াই ল'লোঁ ডালিমত। ধুনীয়াকৈ ফল মূল খাই মেলি বাই।